फ्रेंड्स मैं चिन्मय ब्लगर अन्य एटी भिडिओ आपलोक सकलोके पुनर्बार स्वागतम जानाइছো। আজি আহিছো बजार কৰিবলৈ এয়া কাপোৰ বজাৰ কৰিবলৈ আহিছো দোকান এখনত। ভাবিলো আপোনালোককো দেখুৱাই দিও। আপোনালোকে যদি লব বিচাৰে তেতিয়া হলে মোক কন্টাক্ট কৰিব পাৰে, নহলে মই এয়া ওনাৰৰ কন্টাক্ট নম্বৰটো মই দি দিম ডেসক্ৰিপচনত। আপোনালোকে চাই লব। তেতিয়া হলে আহকচোন, ইয়াত কি কাপোৰ আছে মই চাই লও, আপোনালোকক দেখুৱাও। এয়া হৈছে গোটেই দোকানখনৰ দৃশ্যটো দেখুৱাই দিছো আপোনালোকক। এইফালে কাপোৰ আছে, এইফালেও আছে, আলমাৰীত সোমাই থোৱা আছে কাপোৰ, এইফালেও আছে, দেখুৱাই যাম বাৰু। এখন সিঙ্গুল মেখেলা দাম 800 টকা। এখন চাদৰখন, এইখন মাজত এয়া বুটা আছে, মাজত বুটা দিয়া আছে। এয়া এইখন এইখন মেখেলা। আপোনালোকে লব বিচাৰিলে কন্টাক্ট কৰিব পাৰে। দামটো কৈ দিয়ক। দামটো এযোৰ 3000 টকা। এইযোৰ দাম 3000 টকা। আপোনালোকে লব পাৰে। এখন মেখেলা, এইযোৰ ব্লু ৰঙৰ, এইযোৰ নীলা ৰঙৰ। এইখন মেখেলাখন, এইখন চাদৰ। এইযোৰ দামো 3000 ন? এইযোৰ দামো 3000। মাজত বুটা আছে আৰু সাইড পটি আছে আৰু ব্লাউজ পিস আছে। এইযোৰ কাপোৰযোৰ এনেধৰণৰ হ'ব, এনেকুৱা খুব ধুনীয়া কাপোৰযোৰ। আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব। এয়া সাইড পটি আৰু ইয়াত ব্লাউজ পিস আছে। এইযোৰ দামে 3000 ন? 3000। এইযোৰ খুব ধুনীয়া ৰং। এইযোৰ এখন মেখেলা আৰু এখন চাদৰখন। এয়া সৰু সৰু বুটা আছে আৰু মাজত গেৰো ডিজাইনৰ হয়। এইটো মাছ ভাগত পৰিব। এইটো খুব ধুনীয়া নুনি কটনৰ গেৰো ডিজাইন। এইযোৰ 4500। এইযোৰ দামটো হৈছে 4500 আৰু সাইড পটি আছে আৰু ব্লাউজ পিস আছে। ব্লাউজ পিসটো এনেকৈ বুটা থাকিব আৰু এইযোৰ মিচিং কাপোৰ। এইযোৰ চকলেট কালাৰ। এইখন মেখেলাখন, এইযোৰ গেৰো ডিজাইনৰ হয়। এইখন চাদৰখন, এইটো গেৰো ডিজাইনৰ। এইটো মাছ ভাগত পৰিব, এইটো মাছ ভাগত পৰিব। এইখন ইয়াৰ ব্লাউজ পিস আছে আৰু সাইড পটি আছে। এইযোৰ দাম 3000। আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব। আৰু এইযোৰ কলপতীয়া ৰঙৰ। এইযোৰ মিচিং কাপোৰ। এখন মেখেলাখন, এইযোৰ দাম হৈছে 2500। এইটো ব্লাউজ পিস আৰু এখন চাদৰখন দেখাই দিয়ক। এইখন চাদৰখন, এয়া মাজে মাজে সৰু সৰু বুটা আছে আৰু আঁচলটোত আছে এনেদৰে হালধীয়া, পিংক, বগা, এনেদৰে ৰঙা, গোটেইকেইটা ৰঙে আছে আৰু খুব ধুনীয়া লাগিব পিন্ধিলে। এইযোৰ এচি কটনৰ। এইযোৰ স্কাই ব্লু, খুব ধুনীয়া ৰংটো। এইযোৰ চাওক। এইখন চাদৰখন, এইখন মেখেলা। এইটো খুব ভাল লাগে এইটো ৰংটো। এইটো ৰংটো সকলো বয়সৰ মানুহে পিন্ধিলে ভাল লাগে এইটো ৰংটো। এইখন মেখেলা। এইযোৰ দামটো এইটো 1100 দাম। এইযোৰ এচি কটনৰ 1100 টকা। এইটো ৰং, এইটো কালাৰ আছে আৰু এযোৰ আছে এইটো কালাৰ। মেলি নেদেখুৱা, ভিডিঅ'টো বহুত দীঘল হৈ যাব মেলি দেখালে। এই দুটা কালাৰত আছে আৰু বিভিন্ন কালাৰ পোৱা যায়। বিভিন্ন কালাৰত আছে। আপোনালোকে অৰ্ডাৰ কৰিব পাৰে যদি বিচাৰে, ল'ব বিচাৰে। এইকেইটা 1100।
আৰু পলিপাতো আছে এইযোৰ ঘিচা ঘিচা 750 এইবোৰ দাম 750 এইযোৰ ঘিচা এইযোৰ ঘিচা ঘিচা মেলি দেখা নাই এনেই অলপ অলপ মেলি দেখাইছোঁ এইযোৰ দাম 750 এইযোৰ টচ মুগা কাপোৰ এইযোৰ এইটো ৰঙৰ এখন মেখেলাখনে বহুত দীঘল মেখেলা এখন চাদৰ টচ মুগাৰ কিছুমানে ৰিহা যোৱা বুলিও কয় ইয়াৰ মাজে মাজে বুটা আছে খুব ধুনীয়া হয় কাপোৰটো এইখন চাদৰ টচ মুগা যোৱা এইযোৰ দামটো এইটো 2700 টকা এইযোৰ খুব ধুনীয়া এইযোৰ জাপি ডিজাইনৰ এইযোৰ চাওক জাপি ডিজাইনৰ ইমান ধুনীয়া লাগিছে এইযোৰ এখন মেখেলাখন আৰু এখন চাদৰখন গোটেই মাজভাগতে জাপি জাপি আছে ইয়াৰ ছাইড পটি লগাই দিয়া হৈছে এইযোৰ দাম 2500 টকা এই দুযোৰ টচ মুগা এই দুযোৰ ওচৰৰ পৰা দেখাই দিছোঁ খুলি নেদেখুৱাওঁ একে ডিজাইনটো এইটো পাকে দি দেখোঁ এইটো ফুলটো এইটো এনেকুৱা ফুল আছে এইটো এটা এনেকুৱা এইযোৰ দামো 2500 আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব এইকেইটা ৰঙৰ আছে এইকেইটা মেখেলাবোৰত কেনেকৈ এইবোৰ 900 এখনত এইখনে এখন মুগা মেখেলা ওপৰলৈকে ফুল আছে এয়া কলকাৰ ডিজাইনৰ এয়া এইকেইটা কলকাকেইটা ধুনীয়া লাগিছে এইযোৰ দামটো 1300 টকা এখনত এখন মেখেলা জাপি ডিজাইনৰ এয়া ওপৰলৈকে ফুল লগা এইখনৰ দামো 1300 য়েল্লো কালাৰ মিক্সপাত এইযোৰ এখন মেখেলাখন এখন মেখেলা চাদৰখন এইখন এইটো মাজত গেৰো ডিজাইনৰ এনেকুৱা আছে এইখন চাদৰখন ব্লাউজ পিচ হেভি হ'ব সাইড পটিও আছে নেকি সাইড পটিও আছে ব্লাউজ পিচটো এইটো এইকেইটা সাইড পটি এইযোৰ দাম এইযোৰ 2300 টকা দাম এইযোৰ য়েল্লো কালাৰ কেমেৰাত অকণমান ডাৰ্কটো আহিছে এইটো অকণমান এইযোৰ মিক্স পাটৰ এইযোৰ কলকা ডিজাইন দিয়া আছে এইযোৰ এখন হ'ব এইখন মেখেলাখন আৰু এখন চাদৰখন অকণমান মেলি দেখাইছোঁ এইখন চাদৰখন হেভি গোটেই মাজভাগতে আছে এইখন চাদৰখন এয়া কলকা আছে সাইড পটি আছে ব্লাউজ পিচ আছে এইখন চাদৰখন বহুত আহল বহল হয় দীঘলো এইখন এইযোৰ পলিপাতৰ হয় এইযোৰ কলকা ডিজাইনৰ এইযোৰ মেলি নেদেখুৱাওঁ এইযোৰ কণ্টাক্ট এইযোৰ আৰু এইযোৰ লতা ফুলৰ এইযোৰ পিংক আৰু ব্লু এয়া লতা ফুলৰ সাইড পটি আৰু ব্লাউজ পিচ আছে চবতে
ব্লাউজ পিচটো হেভি হয় নাই হেভি ব্লাউজ পিচটো হেভি হয় সেইটো কণ্টাক্টযোৰ হেৰি এইযোৰ পলিপাটৰ পলিপাটৰে হয় এইবোৰৰ দাম কেনেকৈ দাম 1200 এইযোৰ 1200 আৰু আছে কালাৰ বেলেগ বেলেগ কালাৰত আছে এইযোৰ পিংক কালাৰ আৰু এইযোৰ কমলা ৰঙৰ আৰু এইযোৰ গ্ৰীণ কালাৰ এইযোৰ দামটো 1200 এইযোৰ ফুলটো অলপ বেলেগ আৰু এইযোৰ দামো 1200 আপোনালোকে ল'ব বিচাৰিলে লপাটক এইযোৰ দামটো এইযোৰ 1500 মিক্স পাটৰ কোৱালিটি বেলেগ বেলেগ আৰু কোৱালিটি এইযোৰ নুনি পাটৰ যোৰা এইযোৰ অলপমান বয়সীয়াল মানুহেও পিন্ধিব পাৰিব এইযোৰ ধুনীয়া লাগিছে এখন চাদৰখন 1200 টকা এইযোৰ 1200 টকা ব্লাউজ পিচ আছে সাইড পটি লগোৱা আছে পলিপাটৰ ৰিহা যোৱা এয়া এইযোৰ পিংক কালাৰ 750 দাম ব্লাউজ পিচো আছে লগতে এইযোৰ কোলা এইযোৰ পলিপাটৰ ৰিহা যোৱা এইযোৰ এখন মেখেলা এইটো ব্লাউজ পিচ ধুনীয়া লাগিছে এইযোৰ চাদৰ এখন মেখেলা এক্সট্ৰা মেখেলা এইখনৰ দাম 250 দাম এইযোৰ বগা আৰু গ্ৰীণ কালাৰ আছে ফুলটো কোলাও আছে এইযোৰ দামটো কিমান এইযোৰ 1200 টকা এইখন এখন পাটৰ মেখেলা এইখন 1100 টকা দাম এখন পাটৰ মেখেলা আৰু এইখন ৰিহা আছে এইবোৰ ৰিহা বগা ৰিহা এইবোৰ দাম কেনেকৈ এইবোৰ 300 টকা দাম এইবোৰ নেটৰ কাপোৰ 500 টকা এইবোৰ দাম 500 টকা এতিয়া ষষ্ঠী পূজা আহি আছে ষষ্ঠী পূজাত পিন্ধিব পাৰিব ছোৱালীবোৰে এইযোৰ বেছি দামো নহয় আপোনালোকে কিনিব পাৰিব এইযোৰ দেখিবলৈও ধুনীয়া এইযোৰ কালাৰ এইযোৰ গোলাপ ফুলৰ ডিজাইনৰ আৰু এইযোৰ আছে আৰু আছে এইযোৰ আৰু এইযোৰ ব্লাউজ পিচ আছে এই গোটেইকেইযোৰ দাম 500 টকা 500 এইযোৰ দাম 600 টকা এইবোৰ অকণমান বয়সীয়াল মানুহে পিন্ধিব পাৰিব আৰু ধুনীয়া লাগিছে এইটো এটা কালাৰ এইটো এটা ডিজাইন এইযোৰ এইবোৰত 600 টকা এইটো এটা ডিজাইন এইযোৰ চিলিকৰ কাপোৰ 550 এইযোৰ 550 বয়সস্থ মানুহৰ কাৰণে ভাল হ'ব এইটো এইযোৰ বয়সস্থ মানুহে পিন্ধিবলৈ ভাল হ'ব এইটো আৰু বেলেগ কালাৰটো আছে এইটো এটা এটা আৰু এইযোৰ 450 কটন যোৰা এইযোৰ 450 কটন যোৰা এইবোৰ 450 এইটো জাপি আছে আৰু ফুল আছে ধুনীয়া লাগিছে আৰু এইযোৰ ধুনীয়া লাগিছে এইবোৰ 250 টকীয়া যোৱা কাপোৰ বোৱা এইযোৰ আৰু আছে কালাৰ
এইযোৰ এইযোৰ মুৱা চাই কোলা হয় অঁ এইযোৰ 250 টকা ব্লাউজ পিচ নাই চাদৰ মেখেলা আছে এইযোৰ 250 টকা এইযোৰ এইটো মেখেলাটো হালধীয়া মেখেলাখন হালধীয়া এখন চাদৰখন কোলা কোলা আৰু হালধীয়া আছে এইযোৰ হালধীয়া এইযোৰ হালধীয়া আৰু ওপৰত আছে বাৰু বোৱা কাপোৰ আৰু আছে আৰু দেখুৱাই আছোঁ বাৰু এইযোৰ ৰাভা এইযোৰ ৰাভা কাপোৰ 250 250 টকা টকা এইযোৰ আৰু এইযোৰ খাবলৈ সময় নহ'ব এইযোৰটো ইয়াত কাপোৰ আছে সৰু ল'ৰা পৰা একদম ডাঙৰ মানুহলৈকে কাপোৰ চব কাপোৰ পাব চেণ্ডেলো পাব ইয়াতে আৰু ষ্টল আছে বেগ আছে এইকেইটা অসমীয়া গহনা এইটো 280 টকা এইটোৰ দাম 280 টকা আৰু 360 এইটোৰ দাম হৈছে 360 এইটো 360 এইটো 380 এইটো 380 টকা এইটো 380 টকা এইটো এটা দাম 380 এইটো এটা 360 টকা এইটো এটা এইটো 260 এইটো 260 আৰু এইকেইটা এইটো 360 এইটো 360 এইটো 320 এইটো 320 চাদৰ ইয়াত চেলেং চাদৰ আছে আৰু এইফালে এইবোৰ জেকেট আছে এইফালে ষ্টল আছে এইবোৰ গাঁও পালিচ এইবোৰ চাদৰ আৰু এইবোৰ চুৱেটাৰ আছে ষ্টল চুৱেটাৰ আৰু ছোৱালী কুৰ্তি আছে জিন্স সকলো আছে ইয়াতে এইবোৰ পাৰ্চ আছে এইবোৰ এয়া এই পাৰ্চবোৰ কেনেকৈ এইবোৰ 250 এইবোৰ ডাঙৰ ডাঙৰকেইটা 150 300 এনেকুৱা আছে আৰু এইকেইটা 300 এইটো পুতলা আছে এইটো 230 এইবোৰ ষ্টল আছে এইখন দুইফালে ল'ব পাৰিব এইটো কালাৰ এইপিনে এখন এইফালে এইটো ৰং এইফালে ৰঙা এইপিনে এই মেহেন্দি কালাৰ এইযোৰ কিমান দাম এইখনৰ এইবোৰ 550 550 দাম কোলা আছে এইখন আছে এনেকৈ একেই দাম একেই দুই কালাৰ দুফালে ল'ব পাৰি এইখন এইটো কালাৰ এইখন ফুল আছে মাজে মাজে আৰু এইফালে এইটো কালাৰ এইবোৰ ঊল এইবোৰৰ দাম কেনেকৈ ঊলবোৰ এইবোৰ 750 এইবোৰ 750 দাম ঊল ভিতৰ কালাৰটো অকণমান বেলেগ দুটা কালাৰত থকা দুইফালে ল'ব পাৰিব এইখন এখন ভিতৰটো এইটো কালাৰ এইযোৰ পলিপাটৰ এইযোৰ দাম কেনেকৈ এইযোৰ 850 মেলি নেদেখাওঁ এইযোৰ অঁ ইয়াৰ আৰু কি কাপোৰ আছে আপুনি কৈ দিয়ক পলিপাটৰ আছে মিক্স পাট আছে নুনি পাটৰ টচ মুগাৰ মিচিং যোৰা আছে এচি কটনৰ আছে আৰু অসমীয়া গহনা সকলো ধৰণৰ পোৱা যাব বস্তু আৰু ষ্টল আছে পলিপাট ছোৱালীবোৰৰ কাৰণে ফৰক আছে এই বেবী টাইল চাইলো আছে সকলো ধৰণৰ সামগ্ৰী পোৱা যায় বাৰু ইয়াতে তাৰপিছত বেবী শ্বুট চেণ্ডেল জোতা জিন্স টি চাৰ্ট আছে চেণ্ডেল আছে
গাঁও পালিচ বেড কভাৰ আৰু আছে ইয়াত ব্লেংকেট আছে কম্বল আছে এই কোৰিয়ান ব্লেংকেট আছে কম্বল দেখাল নহয় দেখালি নি অৰ্ডাৰ দিলে পাটৰ যোৱাও আছে মেইন ছেটলৈকে পোৱা যাব যদি অৰ্ডাৰ কৰে এনেই মেইন ছেটবোৰৰ দাম কিমান বাৰু বগা মেইন ছেটবোৰ বগা এনেইতো 15,000 12,000 সিমান হ'ব মোৰ যদি দোকানৰ পৰা ল'বলৈ হয় 8,000 9,000 সিমানত পোৱা যাব আৰু পাটৰ মিক্স পাটৰ যে মিক্স পাটৰ যোৱাৰ কোৱালিটি লৈ লৈ আছে কোৱালিটি প্ৰত্যেকটো বেলেগ বেলেগটো 1,500 টকাৰ পৰা 2,000 2,500 ইমানলৈকে আছে আৰু মুগা কাপোৰ টচ মুগা যোৰা 3,000 2,500 2,700 এনেকৈ আছে আৰু এইবোৰ ব্লাউজ চুৱেটাৰ এইবোৰ চুৱেটাৰো আছে এইটো এটা চুৱেটাৰ এইটো খুব ধুনীয়া এইটো চুৱেটাৰটো এইটো দাম 700 টকা এইটো আপোনালোকে ল'ব পাৰিব লওঁ বুলি ক'লে আৰু এইবোৰ ব্লাউজ চুৱেটাৰ আছে এইবোৰ ক'লা আৰু নীলা আৰু এইটো হালধীয়া এনেকৈ বেলেগ বেলেগ কালাৰত আছে আৰু আপোনালোকে বিচাৰিলে পাই যাব আৰু ইয়াতে আছে এইবোৰ ছোৱালীৰ কাৰণে আছে এইবোৰ ঘাগৰা চাগৰা আকৌ কুৰ্তা আছে ষ্টল আছে আৰু এইবোৰ আছে ছিংগুল মেখেলা এইবোৰ ছিংগুল মেখেলা মিচিঙৰ ছিংগুল মেখেলা এইবোৰ কাপোৰ এইযোৰ ঘাগৰা এইযোৰ খুব ধুনীয়া কালাৰ হয় এইযোৰ কেমেৰাত কেনেকুৱা আহিছে জানো এইযোৰ আৰু এইযোৰ লাইট পিংক আৰু হোৱাইটত আছে এইযোৰ গুণা ফুল আছে এইবোৰ মণি লগাই থোৱা আছে এই ঘাগৰা কেইযোৰ 700 টকা এইযোৰ আপোনালোকে লওঁ বুলি ক'লে ল'ব পাৰিব আৰু বেবী ঘাগৰাও আছে বেবী ছোৱালী সৰু ছোৱালীৰ কাৰণে আৰু কুৰ্তি আছে আৰু এয়া চুৱেটাৰ আছে এইটো ফুল চুৱেটাৰ দীঘল চুৱেটাৰ এইটো ভাল লাগিছে এইটো 700 টকা দাম এইটো ফুল চুৱেটাৰটো আৰু আছে চুৱেটাৰ এইটো আছে ইয়াত আছে এইবোৰ বেবী টাৱেল এইবোৰ চেণ্ডেল এইবোৰ ফ্ৰক এইবোৰ ছোৱালীৰ বাবে এইবোৰ দাম 700 টকা এইযোৰ 600 এইটো আৰু আছে বেলেগ বেলেগ কালাৰত পাই যাব আপোনালোকে এইটো এটা কালাৰ এইটো এটা ধুনীয়া লাগিছে এইটো 500 টকা এইটো ধুনীয়া লাগিছে এইকেইটা এইটো 700 ছিংগুল চাদৰ এইখন জাপি আছে এয়া এইখনৰ দাম 800 টকা এইখন বহুত কাপোৰ আছে দেখাতে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব সেইকাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব মই কণ্টেক্ট নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰে ইয়াত সৰুৰ পৰা ডাঙৰলৈকে সকলো ধৰণৰ অসমীয়া গহনা পাৰ্চ সকলো ধৰণৰ আপোনালোকে কাপোৰ গহনা পাৰ্চ সকলো ধৰণৰ পাব আৰু সৰু ল'ৰাৰ পৰা চেণ্ডেল এইবোৰ সকলো পাব আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব আৰু এইখন আছে দোকানখন আছে শিৱসাগৰ নামতি গাঁৱতে আছে দোকানখন শিৱসাগৰ নামতি বচাহেক দিবলগাঁও মাছবাৰী হ'ব এডোখৰ মাছবাৰী গাঁও যদি ইয়াৰ শিৱসাগৰ কোনোবাই চাই আছে তেতিয়াহ'লে এখন দোকানৰ পৰা নিবহি পাৰিব আপোনালোকে কম দামতে পাব আৰু যোগাযোগো কৰিব পাৰে আপোনালোকে ফোন নাম্বাৰ মই দি দিম তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই